আমি মালিকৰ আগতো মই কমপ্লেইন দিছিলোঁ যে এনেকুৱা ভাড়াতীয়া কিয় দিছে। এইবিলাক মানুহ ভাল নহয়, বেয়া বেয়া পোষ্টবিলাক লিখি থাকে। যিমান কাজিয়া আৰু আপুনিতো নাম শুনিছে ৰুণু দেৱী, ৰুণু দেৱীৰ লগত বহুত যথেষ্ট কাজিয়া কৰিছে। বেয়া পোষ্ট দিছে, আমাৰ চবৰে খং উঠিছে। যদিও পাৰ্চনেলি জুবিন গাৰ্গক মই নাজানো, তথাপি তেওঁ যেতিয়া ঢুকাইছে এনেকুৱা লাগিছে যেন আমাৰ ঘৰৰ মানুহে ঢুকাইছে, সেইকাৰণে বেছি বেয়া লাগিছে। আৰু কি ক'ম তাৰ পৰা যাব লাগে, এয়া এইটো ফ্লেটটো এৰিব লাগে, এইটোৱে আমাৰ দাবী। কাৰণ তেওঁ অ'নাৰ নহয়, তেওঁ ভাড়া দিয়ে। সেইটোৱে বদমাছ বুলি জানো বহুত অসম্ভৱ মানে এনেকুৱা অসমীয়া মানুহ হঠাৎ থাকি নথকাই ভাল। দাবী কি হ'ব? নাই নাই এৰেষ্ট কৰিব লাগে, এৰেষ্ট কৰি দিয়ক, এৰেষ্ট কৰিলে মানে যিমান পাৰে যিমান কঠোৰ শাস্তি দিব লাগে।